মেডিকেললৈ মাতি আনি আছে মানে চ' সেইবিলাক বাদ দিয়ক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল টিডি ক্ৰিয়েশ্যন। আৰু টিডি ক্ৰিয়েশ্যনৰ আজিৰ ব্লগ দিলে আপোনালোক সকলোকে মই তুলিকাই স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো একেলগে চাই থাকিব আৰু শেষত যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকে। তো এতিয়া যাব ওলাইছোঁ, ওলাই মেলি ৰেডি হোৱা মাতাজী আৰু ওলাই মেলি ৰেডি যাম নলবাৰীলৈ, কাৰণ অকণমান কাৰণ আছে আৰু কাৰণটো থাকিবই। চ' আজি কাৰণটো হ'ল মাৰ মানে অকণমান দাঁতৰ অসুখ হৈ আছে, সেইবাবে দুদিন গ'লোঁ মাজতে, সেই দুদিনো ভিডিঅ' কৰিছিলোঁ অলপ কিন্তু মানে ভিডিঅ'টো ইমান এটা ভাল নহ'ল, কাৰণ বিৰাটেই ৰ'দ, একদম ৰ'দত অৱস্থা কাহিল, সেইকাৰণে মানে ভিডিঅ'টো নিদিলোঁ, চব ডিলিট কৰি দিলোঁ। চ' এতিয়া ওলাই মেলি ৰেডি, ভাবিছোঁ আজি ভিডিঅ'টো কণ্টিনিউ কৰিম, তো চাই থাকিব শেষলৈকে। আৰু এতিয়া তালৈকে যাম, লগতে পূজা যিহেতু বতৰ, গতিকে নলবাৰী বজাৰততো ভিৰ জানেই পূজাৰ সময়ত, কিন্তু এই বছৰনো কেনেকুৱা পৰিৱেশ আৰু কাপোৰনো কি ওলাইছে সেইবিলাকো দেখুৱাবলৈ যত্ন কৰিম, তো ভিডিঅ'টো একেলগে চাই থাকিব। এয়া হৈছে মাম্মীজী, আৰু মাম্মীজী যাব কলেজ। কিয় কৈছোঁ গম পাইছেনে? হোৱা চাওক মোৰ কলেজৰ বেগ, আৰু মাক ল'ব দিছোঁ, সেইকাৰণে কৈছোঁ মায়ে আজি কলেজ যাব। হাই দি দিয়া। আৰু ইয়াতে ৰখি আছোঁ গাড়ী, এতিয়া দি আছে হাই দি তো চাই থাকিব। ফ্ৰেণ্ডছ এনেদৰে আহি ইয়াত পালোঁ ঘগ্ৰাপাৰ। এয়া চাওকচোন, পূৰা এখন বম ডাঙৰ ট্ৰেইন ৰখি আছে। ট্ৰেইনখন চলা নাই বৰ্তমান, চ' আগেৰে যাব পাৰিম। ব্লগ কৰি থাকোঁ। ট্ৰেইনখন চাগে কিবা বেয়া হৈছে, তাৰ কাৰণে থোৱা আছে, কিন্তু পাৰক পচাম আপোনালোকে এনেদৰে ট্ৰেইনৰ আগেৰে নাযাব, কাৰণ হয়তো ষ্টাৰ্ট হৈ থাকিবও পাৰে। এই ওপৰৰ সেইখন দেখিছে, সেইখনেৰে যাব, কিন্তু এতিয়া যিহেতু ট্ৰেইনখন বন্ধ হৈ আছে সেইকাৰণে আহিছোঁ তাৰ আগেৰে। নলবাৰী, আৰু এতিয়া অকণমান খোজকাঢ়ি যাব লাগিব। তো এতিয়া আৰু এইখন চবে চিনি পায়, বিশাল পালোঁ। চ' বিশাল নাযাওঁ, আমি এতিয়া যাম পূৰা MNC সন্মুখলৈ। চ' তাত যে আছে সকলোৱে চাগে চিনি পায় নলবাৰীৰে, ডক্টৰ দীক্ষিতা ৰায় বৰুৱা, তেখেতৰ ওচৰতে যাম। মানে দাঁতৰ স্পেচিয়েলিষ্ট হয়, সেইকাৰণে খোজকাঢ়ি গৈ থাকোঁ। আজি আমাৰ নলবাৰীৰ বতৰ খুবেই ফাটাফাটি, একদম বিৰাট ৰ'দ দিছে তাতে, আৰু গৰম, চ' মানে অৱস্থা নাই। এই গোটেইকেইদিনে প্ৰায় অৱস্থা নোহোৱাৰ নিচিনা হৈছে, আজি প্ৰায় 6-7 দিন ধৰি। ইচ্ছা কৰিলে পাৰিলোঁ হয় ই ৰিক্সাত আহিব, কিন্তু ইচ্ছা কৰিয়ে নাহিলোঁ, কাৰণ মানে বহুত ই ৰিক্সাত ঠেকচা খাই যোৱাতকৈ মানে খোজকাঢ়ি যোৱাই বেছি মংগল বুলি ভাবিলোঁ, সেইকাৰণে যাই আছোঁ খোজকাঢ়ি। ৰায় বৰুৱা কমপ্লেক্স, আৰু অকণমান মোৰ বেলেগ কাম আছে, মানে অনলাইনৰ কাম আছে, আৰু লগতে আধাৰ কাৰ্ডখন উলিয়াব লাগে, সেইকাৰণেও মুঠতে আছে আৰু 3-4টামান কাম, একেলগে চববিলাক কাম লৈ আহিছোঁ। বাপৰে মানুহ চাওক না, কিমান মানুহ আছে চাওকচোন এবাৰ ভালদৰে। কিন্তু ভয় খাব নালাগে, চববিলাক দাঁতৰ কাৰণে অহা নাই, ইয়াতে চকুৰ চিকিৎসাও হয়, সেইবাবে মানে দাঁতৰে আৰু চকুৰে মিলি ইমানখিনি মানুহ আছে, একদম আজি চাগে ৰখি ভাগৰি পৰিব লাগিব। তো চাই থাকক কিমান টাইম ৰখোঁ কৰোঁ। ফাইনেলি আছোঁ বৰ্তমান এতিয়া ৰায় বৰুৱা কমপ্লেক্সৰ ওচৰতে থকা এখন ৰেষ্টুৰেণ্টত। চ' আজি পূৰা একদম গৰমত অৱস্থা বেয়া, কাৰণ ৰাতিপুৱা 11:30 আহিছিলোঁ, এতিয়া বাজিলে 2টা বাজেই আৰু। তো তেতিয়াৰ পৰা ৰখি আছোঁ, এতিয়ালৈকে কামেই হোৱা নাই, মানে বহুতখিনি পেচেণ্ট আছিল আজি। এজন পেচেণ্টৰ প্ৰায় 45 মিনিটমান সময় লাগে, সেইকাৰণে মানে আমাৰ ৰখি অৱস্থা বেয়া, এবাৰ এফালে এবাৰ সেইফালে কৰি আছোঁ।
বৰ্তমান ৰেষ্টুৰেণ্টত সোমাইছোঁ অৰ্ডাৰ দিছোঁ চাওমিন আলু পোৱা নাই বনাই আছে ভাবিলোঁ এবাৰ কথাখিনি কৈ লওঁ আপোনালোকক ফ্ৰেণ্ডছ খোৱা বোৱা শেষ আৰু এতিয়া গৈ আছোঁ পুৰা ৰায়পুৰুৱা কমপ্লেক্সলৈ ইতিমধ্যে দেৰি হৈছে এয়াই হৈছে দন্ত চিকিৎসক দীক্ষিতা ৰায়বৰুৱাৰ চেম্বাৰ ভিডিঅ' কৰি থাকিবলৈ বেছিকৈ ভাল নালাগে সেইবাবে এবাৰ ঘূৰাই মিলি দেখুৱাই দিলোঁ তাৰপিছত ইয়াত আছে বিভিন্ন ধৰণৰ দাঁতৰ বেমাৰ আৰু এইবিলাক হৈছে দাঁত অৰিজিনেল নহয় ডুপ্লিকেট আৰু দন্ত চিকিৎসক মানেতো জানেই চাৰিওফালে দাঁতেই থাকিব এইখন দাঁতৰ ছবি তাৰপিছতে অকণমান আহি এখন পালোঁ বৃদ্ধাশ্ৰম নলবাৰীৰ একমাত্ৰ বৃদ্ধাশ্ৰম বিৰাট ৰদ এইখনেই হৈছে একমাত্ৰ আমাৰ নলবাৰীৰ একমাত্ৰ বৃদ্ধাশ্ৰমখন তো অতি সোনকালে দেখাম বাৰু পুৰা ভিতৰত যাই কিনে এতিয়া বিৰাট ৰদ দি আছে সেইকাৰণে আৰু চাৰিওফালে গেট দিয়া আছে মানে টিঙেৰে বেৰা দিয়া আছে সেইবাবে দেখাব নোৱাৰি কিন্তু অতি সোনকালে দেখাই আছোঁ মোৰ চেনেলত গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ডক্টৰৰ পৰা ওলাই মেলি আহি এতিয়া আমি পালোহি হৰি মন্দিৰ প্ৰাংগণ নলবাৰীৰ ডাঙৰকৈ ৰাস মহোৎসৱ যে হয় সেয়াই হৈছে হৰি মন্দিৰ প্ৰাংগণ আৰু এতিয়া আমি ঘৰত যাম চ' বলক আৰু আহি এয়া পালোঁ এম বজাৰ যদি পূজাৰ কাপোৰ ল'ব আছে তেন্তে সোনকালে শ্বপিং কৰক কিয়নো কিবা কিবি ডিছকাউণ্ট দি আছে বুলি শুনিছোঁ কিন্তু আমি আজি নোসোমাওঁ পিছত আহিম পূজাৰ কাপোৰ কিনিবলৈ চ' এতিয়া আমি ডাইৰেক্ট ঘৰকে যাওঁ নে কি কয় দিনটো বহুত ভাগৰ লাগিল অৱস্থা একদম বেয়া ইমান ৰ'দত চ' বলক যাই থাকোঁ এয়া পালোঁ আমি ঘগ্ৰাপাৰ বহুত সময়ৰ অন্তত আৰু এতিয়া ভিডিঅ' কৰিবলৈ মন নাছিল যদিও অকণমান দেখুৱালোঁ যিহেতু ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ক'লোঁ এভৰিৱান এতিয়া বাজিলে 5:30 আৰু আমি আহি পালোঁ 5টামানত আহি পাইছোঁ আৰু কাপোৰ কানি সলালোঁ এইবাৰ যিহেতু পূজা নহয়ে তথাপি এইডাল আনিলোঁ আৰু আনিব ইচ্ছা গ'ল লাগে কেতিয়াবা আৰু ইয়াৰ লগতে আছে কাণফুলি আছে আৰু গোটেইখিনি মিলি লৈছে 150 টকা কৈছিলে 300 আৰু ল'লে 150 গতিকে আপোনালোকৰ কেনেকুৱা লাগিলে জনাব তো আজিৰ ভিডিঅ'টি আছিল ইমানেই যদি ভিডিঅ'টি ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আমি পাই থাকে আৰু আজি ভিডিঅ'টি সিমানতে ভালকৈ দেখুৱাব পাৰিলোঁ নে নাই নাজানো মই ক্লিপখিনি চোৱাই নাই আৰু বহুতখিনি কষ্ট হ'ল ৰাতিপুৱা ঠিক 11:30 পৰাই ৰখিছোঁ একদম বহুতখিনি পেচেণ্ট আছিল সেইকাৰণে মানে দেৰি হৈ গ'ল ভিডিঅ' কৰিব মন নাছিল তথাপি ভাবিলোঁ ভিডিঅ'টো শেষ কৰি থৈ দিওঁ একেলগে ভাবিছোঁ এইবাৰ চেলেঞ্জ ভিডিঅ' এটি বনাম তাৰ বাবে অকণমান প্ৰস্তুতি চলাই আছোঁ মানে চ' কিবা কিবি লাগিব চ' সেইবিলাক আনি আছোঁ তেন্তে ভিডিঅ'টি সোনকালে বনাম মই এই দুদিন পৰা নাই তাৰপিছত বনাম গতিকে তেতিয়ালৈকে চাই থাকিব TD ক্ৰিয়েশ্যন আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে হাঁহি থাকক চেফটি থাকক আৰু নিজৰ দেহৰ যত্ন লওক আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই লাভ ইউ অল